মই ক্ৰিমিনেল নহয়, মই বলাৎকাৰটো ফটো তেখেতসকলে আছে, এইটো এডিটেড ফটো হয়। আৰু মানে কোনো ছোৱালীক চাকৰিৰ মানে প্ৰলোভন দি পেলাই মানে যৌন কাৰ্যত মই লিপ্ত হোৱা নাই। ইয়াৰ কাৰণে মই প্ৰতিবিম্ব পৰ্টেল নিউজক মই চেলেঞ্জ কৰিছোঁ। যদি তেখেতসকলে প্ৰমাণ দিব পাৰে কোন ছোৱালীৰ লগত মই চাকৰিৰ প্ৰলোভন দি পেলাই এনজয় কৰিছোঁ, সেইটো প্ৰমাণ দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। পৰ্টেল মিডিয়াৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব নেকি আপুনি? ঠিক আছে। পৰ্টেল মিডিয়াটোৰ ওপৰত আপুনি আইনী ব্যৱস্থা গ্ৰহণ কৰিব নেকি? মই গোটাই নিউজ চেনেলবিলাকক মই সন্মান কৰোঁ। আজি বহুত নিউজ চেনেল আজি অসমত আছে, কোনো নিউজ চেনেল ই নিউজ বজোৱা নাই। আজি প্ৰতিবিম্ব পৰ্টেল নিউজে মানে মনে খোজা এইবিলাক নিউজ বনাইছে। মই কোনো মোৰ এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ পইচা ব্যৱহাৰ কৰি কোনো ছোৱালীৰ লগত মই এনজয় কৰা নাই। যিখিনি নিউজ তেখেতসকলে ফ্লাছ কৰিছে এইটো মনে খোজা, মিছা কথা, ভিত্তিহীন। গতিকে আপুনি কিবা মানহানি কেছ কিবা ৰুজু কৰাৰ কথা চিন্তা মই কৰিছে? দিবই লাগিব, 10 কৰোৰ টকাৰ মই মানহানি কেছ দিম, কাৰণ তেখেতসকলে মিছা ইয়াত নিউজ সজাইছে। আজি অসমত বহুত নিউজ চেনেল আছে, সকলোৰ হাতত মানে সেই ফটোটো গৈছে, তথাপিও তেখেতসকলে চালি জাৰি চাই পেলাই ইয়াত কোনো মানে ইয়াত নিউজ তেখেতসকলে বনোৱা নাই। আজি প্ৰতিবিম্ব মানে যিটো লাইভ আছে এইটো পাবৰ খোজা এটা নিউজ চেনেল।